নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছো। পুনৰ আপোনালোকৰ বাবে এটা জবৰ নটিফিকেশ্যন মুকলি হৈছে। আজিৰ জবখিনি মুকলি কৰিছে ফ্লিপকাৰ্টৰ ফালৰ পৰা। এটা প্ৰাইভেট জব হয়। আপোনালোকে যদি ফ্লিপকাৰ্টত এটা জব কৰিব বিচাৰিছে, এটা জবৰ বাবে যদি আপোনালোকে অপেক্ষা কৰি আছিল বা ইণ্টাৰেষ্টেড হয়, তেনেহ'লে আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ মুকলি হৈছে। ইয়াতে ফ্লিপকাৰ্টৰ ফালৰ পৰা মুকলি কৰা আপোনালোকে প্ৰথমৰ বাবে সকলোৱে এপ্লাই কৰিব পাৰিব। মেল ফিমেল সকলোৱে ইয়াতে এলিজিবল হ'ব। আৰু 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা আৰু আপোনালোকে যদি গ্ৰেজুৱেশ্যন কৰিছে সকলো ইয়াতে এলিজিবল হ'ব। ইয়াতে ফ্লিপকাৰ্টৰ ফালৰ পৰা ডিইঅ'ৰ বাবে পদ মুকলি কৰিছে। ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে পদ খালী হৈছে। সকলো ধৰণৰ কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি এই ভিডিঅ'টোতে এই ৰিক্ৰুইটমেণ্টৰ বাবে সকলোখিনি ডিটেইলছ ভালদৰে আলোচনা কৰিছোঁ। আপোনালোকে ইয়াতে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত ইয়াৰ এপ্লাই লিংক পাব। তাতে গৈ এপ্লাই কৰিব পাৰিব। আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফিজো দিব নালাগে। সম্পূৰ্ণভাৱে ফ্ৰীকৈ আপোনালোকে ইয়াতে লিংকটোৰ থ্ৰুৱেদি গৈ এপ্লাই কৰিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। কেনেধৰণৰ ডকুমেণ্টছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যন কেনেধৰণৰ বিচাৰিছে বা এলিজিবিলিটি কি হ'লে এপ্লাই কৰিব পাৰিব, সকলোখিনি ডিটেইলছ আপোনালোকে জানিব পাৰিব। আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। তেনেহ'লে হওক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ৰিক্ৰুইটমেণ্টৰ বাবে আমি এটা অভাৰভিউ চাওঁ। ইয়াতে আপোনালোকে ভেকেঞ্চিসমূহৰ নাম দেখিবলৈ পাব। ফ্লিপকাৰ্ট নিউ ভেকেঞ্চি 2026 2026 বৰ্ষৰ বাবে ফ্লিপকাৰ্টৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰি দিছে আৰু অৰ্গেনাইজেশ্যন হৈছে ফ্লিপকাৰ্টৰ ফালৰ পৰা যিহেতু পদখিনি মুকলি কৰিছে আৰু পোষ্ট নেম হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ বা ডিইঅ'ৰ বাবে পদ খালী আছে। আৰু এপ্লাই মোডটো ইয়াতে অনলাইন থাকিব। আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ সকলোৱে এপ্লাই কৰিব পাৰিব। লিংকটো এবাৰ সকলোৱে ভিজিট কৰি চাব। তাত কেনেদৰে এপ্লাই কৰিব পাৰিব সকলোখিনি তথ্য আপোনালোকে ভালদৰে জানিব পাৰিব। আৰু হু কেন এপ্লাইৰ ক্ষেত্ৰত দিয়া হৈছে অল ইণ্ডিয়া মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। পুৰুষ মহিলা সকলো ইয়াতে এলিজিবল হ'ব আৰু খুব এটা ভাল চেলাৰী ইয়াতে লাভ কৰিব পাৰিব আপোনালোকে প্ৰত্যেক মাহে। আৰু এজ লিমিটখিনিৰ কথা দিয়া হৈছে মিনিমাম এজ 18 ইয়াৰ্ছ 18 বছৰৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু মেক্সিমাম এজৰ কথা দিয়া হৈছে ইয়াতে নন লিমিট, কোনো ধৰণৰ লিমিট নাই। ইয়াতে 18 বছৰৰ ওপৰৰ সকলোৱে এপ্লাই কৰিব পাৰিব। যিসকলে কৰিম বুলি ভাবে 18 বছৰ যদি হৈছে আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব। পুৰুষ মহিলা সকলোৱে পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ কথা দিয়া হৈছে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ ইয়াতে দিব নালাগে। সকলোৱে ইয়াতে ফ্ৰীকৈ এপ্লাই কৰিব পাৰিব। মেল ফিমেল আৰু সকলো কেটেগৰী কেণ্ডিডেটে ইয়াতে সম্পূৰ্ণভাৱে ফ্ৰীকৈ এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে চিলেকশ্যন প্ৰচেছটো থাকিব। নো এক্সাম, কোনো ধৰণৰ এক্সাম অনুষ্ঠিত নহয়। আপোনালোকক ইয়াতে এপ্লাইৰ পাছত আপোনালোকক শ্বৰ্ট লিষ্টিং কৰা হ'ব। যদি আপোনালোক ইয়াতে চিলেক্ট হয় আপোনালোকে জবটো লাভ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে ইয়াতে যিসকলে 10 পাছ কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। 12 পাছ কৰা সকলোৱে এপ্লাই কৰিব পাৰিব আৰু গ্ৰেজুৱেশ্যন কৰা সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু যদি যিকোনো ধৰণৰ ডিগ্ৰী আছে আপোনালোকে তেতিয়াও ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ডকুমেণ্টছখিনিৰ কথা দিয়া হৈছে কেনেধৰণৰ ডকুমেণ্টছ ইয়াতে দৰকাৰ হ'ব এপ্লাইৰ সময়ত। ইয়াতে পাছপৰ্ট চাইজ ফটো আপোনালোকৰ দৰকাৰ হ'ব আৰু মোবাইল নাম্বাৰ, এটা ভেলিড মোবাইল নাম্বাৰ আপোনালোকে তাতে মেনশ্যন কৰিব লাগিব আৰু ইমেইল আইডি আপোনালোকৰ মেনশ্যন কৰিব লাগিব। আধাৰ কাৰ্ড দৰকাৰ হ'ব, এডুকেশ্যন চাৰ্টিফিকেটছ, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ এনেধৰণৰ আপোনালোকৰ ডকুমেণ্টছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাইৰ সময়ত এইখিনি ডকুমেণ্টছ আপোনালোকে যোগাৰ কৰি ৰাখিব লাগিব। আৰু হাউ টু এপ্লাই ফৰ ফ্লিপকাৰ্ট ডিইঅ' ৰিক্ৰুইটমেণ্ট 2026 দিয়া হৈছে। এই ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোকৰ কেনেধৰণৰ এপ্লাই কৰিব পাৰিব সেইখিনি দিয়া হৈছে। ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাব, সেইটোত আপোনালোকে ভিজিট কৰিব লাগিব আৰু কেয়াৰফুলি নটিফিকেশ্যনখনো এবাৰ ৰিড কৰি চাব। কোনটো পদৰ বাবে আপোনালোকৰ কোনটো কোৱালিফিকেশ্যন আপোনালোকৰ বাবে মেটচ কৰে সেইটোৰ বাবে আপোনালোকে এপ্লাই কৰিব লাগিব। তাতে আপোনালোকে যিখন ফৰ্ম থাকে এপ্লিকেশ্যন ফৰ্ম, সেইখন আপোনালোকে সকলোৱে ফিল আপ কৰিব লাগিব ভালদৰে। সকলোখিনি ডিটেইলছ তাতে ভৰাব লাগিব আৰু যিখিনি আপোনালোকৰ ডকুমেণ্টছ বিচাৰে সেইখিনি আপলোড কৰিব লাগিব। তেনেদৰে সকলোৱে এপ্লাই কৰিব লাগিব। যিহেতু আপোনালোকৰ ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। যিসকল এলিজিবল বা ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিম বুলি ভাবিছে সকলোৱে তাতে গৈ এপ্লাই কৰিব পাৰিব। ইমানখিনি আছিলে ভিডিঅ'টোৰ নটিফিকেশ্যন। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটোলৈ প্ৰথমবাৰৰ বাবে সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আগলৈ এনেধৰণৰ ইনফৰমেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন লাভ কৰি থাকিবলৈ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।